গুড ইভিনিং আপোনালোক সকলোকে মই মৃদুলাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মৃদুলা বৰুৱা ব্লগৰ অন্য এটি ভিডিঅ'লৈকে। এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু উৎপাত নকৰিবি, সিহঁতি পূৰা উৎপাত কৰিছে। সন্ধিয়া হ'ল, পিছফালে আন্ধাৰ আন্ধাৰ হৈছে। মই একদম লাইটটো সন্মুখত ৰখি আছোঁ। ইমান পোহৰৰ মানে একদম বগা বগা লাইট, ডাঙৰ ডাঙৰ লাইটবোৰ নহয়। ভিডিঅ' কৰা মানে নাই যে মোৰ নিচিনা, সেইটো কাৰণে লাইটবোৰ একদম অনবৰতে পোহৰ পৰি চবফালে পোহৰ পৰি থকা নহয়। আৰু দেখিছে পিছফালে আমাৰ ভাড়াটো বাঢ়ি থৈছে আৰু কাম কৰি আছে। দাদা ছুটীত যাবলৈ হৈ গ'ল, কাইলৈ দাদা যাবগৈ। ডিফেন্সত কৰা মানুহবোৰৰ সঁচাকৈ একদম বহুত বেছি দুখ কষ্ট। কিমান চাওকচোন, ঘৰখনক এৰি পিনে কিমান দূৰত থাকিব লাগে, তাৰ কাৰণে যোগাৰ যোগী কৰি আছে। দাদাই কি কি নিব লগত, সেইটো কাৰণে গান্ধীয়ে গুচাই আছে দাদাই কাইলৈ নিবৰ কাৰণে। তাৰপিছত আপোনালোকক দেখাওঁ কি কি নিব লৈছে, তাত গৈ পিনে কি কি দৰকাৰ হয় মানে খাবলৈ। অঁ, এইফালে আমাৰ মামীজনী আহিছে দেই, মানে আমাৰ সুমনৰ মামীয়ে। তাইও যাব অলপ দিনৰ পিছত কেৰেলালৈ, মানে হাজবেণ্ডৰ ওচৰলৈ যাব। চব মানে গাঁওখনৰ পৰা চব মানুহবোৰ আঁতৰি গুচি গৈছে আৰু উপায় নাই। তাৰপিছত এতিয়া মই দাদাই নিবলৈ কি কি যোগাৰ কৰিছে আপোনালোকক এবাৰ দেখাই দিওঁ। এইখিনি শুকান জলকীয়া লৈছে। তাৰপিছত এইবোৰ নহৰু গুচাইছে। তাৰপিছত আৰু শুকতি মাছ লৈছে। এইখিনি আদাখিনি কিহত দিবলৈ? শুকতিত। এইটো শুকতি চুঙা চক। সিহঁতি ডিউটি কৰি থকা সময়ত নিজে বনাই খাবলৈ সিহঁতৰ সুবিধা নহয়, আৰু সেইটো কাৰণে ইয়াতে ধুনীয়াকৈ বনাই মেলি আচাৰৰ নিচিনা শুকতি দাদাই লৈ যাব। বৈ ধুনীয়াকৈ বনাই দিব, শুকতি মাছ আৰু নহৰু চহৰু দি জলকীয়া চলকীয়া দি চব বনাব। আৰু লৈছে বামলা মাছ, সেইখিনি আপোনালোকক দেখাওঁ। তাতে এতিয়া বামলা মাছ আমি অকণমান টেষ্ট কৰিবলৈ বনালোঁ বাৰু মই। এইখিনি বামলা মাছ লৈছে। বামলা মাছখিনি ধুনীয়াকৈ মই পিচ পিচকৈ কাটি গৰম পানীত দি পিনে ফ্ৰাই কৰি দিব কৈছে দাদাই। আৰু ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি দিম, বৈয়ামত ভৰাই আচাৰৰ নিচিনাকৈ ল'ব। আৰু ভাত খোৱাৰ সময়ত ফ্ৰাই কৰি থাকিবলৈ সিহঁতৰ সময় নাই আৰু পটাপট এপিচ এপিচ লৈ লগৰখিনিৰ লগত ধুনীয়াকৈ খাব পাৰিব। ঘৰলৈ আহিলে পিনে মানে বেলেগ বস্তু সিহঁতক দৰকাৰ নহয়। জলকীয়া আমাৰ দাদাই মানে যিমান বাঢ়ে জলকীয়া আচাৰ নিয়ে, এই মাছ চাছ এনেকুৱা শুকান মাছ নিয়ে, তাৰপিছত শুকতি মাছ নিয়ে। এইবোৰ দাদাই বিচাৰি নিয়ে। আৰু কাইলৈ যাব, সেইকাৰণে আজিৰ পৰা প্ৰস্তুতি আমাৰ চলি আছে। পিঠা পনা বনাবলৈ আছে বাকী। এইফালে আমাৰ ৰাতুল গান্ধীক নহৰু গুচাবলৈ দাদাই এইখিনি গুচাই থৈ গ'ল বাৰু। এইখিনি নাই, ইও গুচাই দিছে, অকণমান সহায় কৰি দিছে। তাৰপাছতে আমি শুকতি মাছ বনাম। কেনেকৈ বনাই মই দেখাম আপোনালোকক। বৈ বনাব, মই বনাব নাজানো। এইখিনি শুকান জলকীয়া এইখিনিও দি দিম শুকতি মাছত। ধুনীয়াকৈ মানে বৈয়ামত ভৰাই আচাৰৰ নিচিনাকৈ লৈ যাব। এচামুচ উলিয়াই খাই থাকিব, কি টেষ্টি মানে হ'ব। সেয়া শুকতি মাছ বনাবৰ কাৰণে এইখিনি প্ৰথমতে শুকান জলকীয়াখিনি ধুনীয়াকৈ ভাজি ল'লে বৈ। তাৰপিছতে এইফালে আদা নহৰু এনেকৈ খুন্দি লৈছে। একেবাৰে মিক্সিত দি লোৱা নাই আৰু আদা নহৰু এনেকৈ অকণমান থেতেলিয়াই লৈছে খুন্দনাত। এইখিনি শুকান জলকীয়া গোটেইখিনি দিব দেই। চুঙাটো বহুত ডাঙৰ নহয়, শুকতি চুঙাটো। এইফালে আৰু নহৰু আমাৰ ৰাতুল গান্ধীয়ে গুচাই আছে। শুকতি চুঙাটো এইটো, এয়া শুকতি মাছ দেখিছেনে? মই উলিয়াই পিনে দেখাম বাৰু। বৈ বনাব, এতিয়া বনাবলৈ এইবোৰ ৰেডি কৰি আছে। আৰু আলহীও আহি আছে, সেইকাৰণে পটাপট এইখিনি বনাই মেলি ঠিক ঠাক কৰি ল'লে আমি কাইলৈৰ কাৰণে ৰেডি হ'ব পাৰিম আৰু যাবলৈ, দাদা যাবৰ কাৰণে। এইফালে আমি পিঠা বনাই আছোঁ। আৰু এইফালে আমাৰ জীয়েকে বাপেকৰ কাৰণে পিঠা বনাই দিছে দেই। পিঠাকেইটা খালি বৰ ভালকৈ বনাব নাই জানো আমাৰ চুনা বেটিয়ে, তথাপিতো চেষ্টা কৰিছে আৰু। এয়া মই বনাই দিছোঁ তেল পিঠা। তাত ল'ৰাবোৰে চাগে বহুতে ঘৰলৈ আহিছে, বহুতে ঘৰলৈ আহিব পৰা নাই, তেওঁলোকৰ কাৰণে ভাল পাব পিঠা দি গ'লে। আৰু এইফালে মই কেৰাহীটো দি থৈ দিছোঁ। এয়া তেল পিঠা বনাই আছোঁ, গুড় দি বনাই দিছোঁ। চবেই এটা এটা খাব পালেও মনটো ভাল লাগিব। বিহুত যোন ঘৰলৈ আহিব পৰা নাই, ঘৰৰ পৰা দূৰত আছে, আমাৰ সকলোৱে সুৰক্ষাৰ কাৰণে, দেশৰ সুৰক্ষাৰ কাৰণে সকলোৱে বাহিৰত ইমান কষ্ট কৰি আছে ন। সেইটো কাৰণে আমিও অকণমান কষ্ট কৰি দাদাৰ লগৰবোৰৰ কাৰণে বনাই দিছোঁ। আৰু জেগাডোখৰ গোটেই খেলি মেলি খেৰ চেৰ পৰি আছে। জুই জ্বলাওঁতে মই খেৰেদি জুই জ্বলাব লগা হৈছে। তাতে আমাৰ সুমনৰ উৎপাত আছে। আৰু বিহুৰ কাৰণে ইমান প্ৰস্তুতি কৰা নাছিলোঁ। দাদা যাবৰ কাৰণে যিমানখিনি প্ৰস্তুতি কৰিছোঁ একদম খকা খুন্দাকৈ। তিল পিঠা নিনিয়েহি, অকল তেল দিয়া পিঠা নিম বুলি কৈছে, সেইটো কাৰণে তেল দিয়া পিঠা বনাই দিছোঁ। আৰু এইফালে বৈও পূৰা কামত লাগি আছে। শুকতিৰ কাৰণে তাই একদম পূৰা ৰেডি কৰি আছে। শুকান জলকীয়া পিচিছে, ভাজি পেলাই আকৌ খুন্দনাত পিচিছে, মানে খুন্দিছে। আৰু তাৰপিছতে আদা নহৰু চব খুন্দি দিছে খুন্দনাত, মিক্সিত একো দিয়া নাই, অকণমান গোটা গোটাকৈ ৰাখিছে। এই সকলোবোৰ বিহুৰ প্ৰস্তুতি বুলি আপোনালোকে নাভাবিব, সেইকাৰণে কৈ দিছোঁ মই। এইবোৰ চব আমাৰ দাদাৰ কাৰণে প্ৰস্তুতি। এয়া তেল পিঠা। আৰু যদি চাই আছে ডিফেন্সত কৰাসকলে, তেওঁ মানে দূৰত থকাসকলে, অকল ডিফেন্সত চাকৰি কৰা বুলিয়ে নহয়, যিসকল দূৰত ঘৰৰ পৰা দূৰত আছে, কোম্পেনীতে হওক, এনেকুৱা চাকৰি কৰি আছে, কাম কৰি আছে, তেওঁলোকৰ এই পিঠা চিঠাবোৰ দেখি মানে, যোগাৰবোৰ দেখি মানে ভাল লাগিব মনটো। ইমান ঘৰৰ পৰা ইমান যোগাৰ কৰি পঠিয়াই যে, সেইটো কাৰণে দেখাই দিছোঁ চবকে। আজি অকণমান কামিবলৈ হ'ল, ফুলি আছে উঠটো।
এতিয়া গোটা গোটা হৈ আছে, কথা কৈ পিনে মই শান্তি পোৱা নাই। তেতিয়াহ'লে পটাপট বনাই লওঁ আৰু কি জোগাৰ কৰোঁ আপোনালোকক দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু বাহঁতো আহি আছে, দাদা কাইলৈ যাবগৈ কাৰণে চবেই লগে ভাগে এসাঁজ খাম বুলি বাহঁত আহি আছে, আপোনালোকক দেখাই থাকিম। আমাৰ শুকতিৰ কাৰণে গোটেইখিনি বস্তু ৰেডি হৈ গ'ল। ইপিনে আদা নহৰু, ইপিনে জলকীয়া গুড়ি, শুকান জলকীয়া, এইখিনি শুকতি। দেখাততো গাহৰি গুখিনি নিচিনা লাগিছে, দেখাত গাহৰি গুখিনি নিচিনা লাগিছে, কিন্তু বনাই দিলে খাবলৈ ইয়াৰ সোৱাদটো টিকাত হাত গো মাৰিলেও কোনো নুঠিব দেই। মই এতিয়া বনোৱা দেখাম, বৈ এইখিনি ৰেডি কৰি লৈছে। কেনেকৈ কি দি বনাই আপোনালোকক দেখাই থাকিম। আৰু তাৰপিছত কেনেকুৱা হ'ব, গোন্ধটোতো মই পাম, আপোনালোকেতো নাপায়। মই গোন্ধটো মই ল'ম, আপোনালোকক অকল দেখাম, চাই আপোনালোকে সোৱাদটো অনুভৱ কৰিব কেনেকুৱা হ'ব। এইখিনি প্ৰথমতে আদা নহৰুখিনি এনেকৈ তেল অকণমান দি সিজাই লৈছে, মানে আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আৰু এইখিনি ভাজি ল'ব। লগতে হালধি দি দিছে, মানে চব্জি বনোৱা নিচিনাকৈ বনাইছে, কিন্তু হ'ব আচাৰ ষ্টাইলৰ দেই। বৈয়ামত ভৰাই বহুত দিনলৈকে খাই থাকিব পাৰিব। এই আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পিছতে এইপিনে দি দিলে শুকতিখিনি, তাৰপিছত দিব জলকীয়াখিনি। শুকতি খাই ভাল পোৱাসকলৰ কাৰণে একদম মানে স্পেচিয়েল ডিছ আৰু এয়া। এতিয়া দিলে জলকীয়া, এইখিনি খাই লৈ কেনেকুৱা পুৰিব নহয় হাগুতেহে গম পাব আৰু। ৰঙা ৰঙা গুটি 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 ওলাব দাদা হাগুতে। হে খাবলৈ যিমান ভাল পাব নহয়, হাগিও সিমানে ভাল পাব। খাবলৈ যিমান টেষ্টি, হাগুতে সিমান টেষ্টি লাগিব। পাইছোঁ, মজা লাগিছে গোন্ধটো। গোন্ধটো আপোনালোকক মই একদম বুজাব নোৱাৰোঁ, মানে কেনেকুৱা ধুনীয়া গোন্ধাইছে নহয়। ভিনেগাৰ অনা আছে নেকি? নিদিলেও এতিয়া বহুত দিন খাব নহয় সিহঁতি, অকণমান দি দিবি ওপৰতে। এয়া শুকতি ৰেডিয়ে হ'ল। তাৰপিছত অকণমান পানীখিনি অকণমান শুকোৱালৈকে আৰু সেইখিনি এনেকৈ ঢাকি ৰাখিব। তাৰপিছতে বৈয়ামত ভৰাই বহুত দিনলৈকে খাব, সিহঁতি যিমান দিনলৈকে যায় আৰু চবেই এচামুচ ভাত খাওঁতে খাব আৰু ঘৰলৈ মনত পৰিব চবৰে। এইফালে আমাৰ ব্ৰইলাৰ ৰেডি কৰি আছে আমাৰ গান্ধীয়ে, ৰাতুল গান্ধীয়ে আমাৰ ব্ৰইলাৰ ৰেডি কৰি আছে দেই। বা ভিনদেউহঁত আহি আছে, চবেই একেলগে আজি এসাঁজ খাম আৰু সেইটো কাৰণে ব্ৰইলাৰ গাহৰি চব আছে। মই বনাম অলপ পিছত, আপোনালোকে চাই থাকিলে এনেও গম পাবই। দেখাই দিছোঁ কেনেকৈ গুচাইছে ব্ৰইলাৰটো। আৰু আমাৰ সুমনে একদম পূৰা অহা যোৱা কৰি মুঠতে হুলস্থুল। পিছফালে কি কৰিছে দেখোন, লাইট চাইট নাই, সেই এনেকৈ লাইট এটা দি লৈছে আৰু এইপিনে জুই কৰা জ্বলাই থৈ দিছে দেউতাই। ধান বহাই গাহৰিৰ কাৰণে দানা সিজাই, আৰু সেইটো কথা ই ধুনীয়াকৈ ব্ৰইলাৰটো গুচাই লৈছে, তাৰপিছত ভিতৰত কাটিবগৈ। এইফালে সাজ বাহে পালেহি, বা আৰু ভিনদেউৱে সাজ লৈ আনিছে দেই। সাজৰ লগত গাহৰি মাংস ধুনীয়াকৈ খাইছে দেউতা আৰু আইতা। এইপিনে হেৰি কি বুলি কয়, বা শাহুৱেক দেই। এইফালে আমাৰ দেউতা, মা নাই। এইফালে সাজ একদম ধুনীয়াকৈ উলিয়াই লৈছে। আমাৰ ঘৰত সাজ নকয় বাৰু, বায়ে লৈ আহিছে সেইকাৰণে। বনাই আছে ব্ৰইলাৰ, তাক আহি পিনে একদম চিধা কামত লগাই দিছোঁ আৰু। চাই থাকক এইফালে বা পিটিককৈ। মাংস আজি কেনেকুৱা বনাই তাইহে জানে আৰু। খাম আৰু খাই পিনে আপোনালোকক কম। আৰু আজি পিছদিনাখন ফাইনেলি সেই একেবাৰে আটাইতকৈ দুখৰ সময়খিনি পাই গ'লি। দাদা যাব ওলাইছে আৰু মাক এনেকৈ সেৱা কৰি ওচৰতে আছে টুটুপনি বাহঁত আহিছে, দাদা যাবগৈ কাৰণে চবেই দাদাক বিদায় দিবলৈ ওলাইছে। আৰু আমি এতিয়া গাড়ী ৰেডি হৈ গ'ল, আমি যাম এতিয়া। আপোনালোকে চাই থাকক, দেখাই থাকিম সকলোখিনি শেষলৈকে। চবকে এতিয়া ইয়াতে দাদাক থ'বলৈ আহিছোঁ দেই, ডিব্ৰুগড় বিমানবন্দৰ পাই গ'লোহি আমি। এয়াৰপৰ্ট একদম মানে মূৰামূৰি সময়ত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই, ঘৰৰ পৰা নকৰিলে কৰিব নহ'ল। আৰু এতিয়া সময়ো নাই, 2:55 দাদা ফ্লাইট আছে। কি হয় 2:30 হ'ল, এনেকুৱা স্পীড আহিছোঁ, পালেই হ'ল আৰু মুঠতে। ভালকৈ যাবি দেই বা দমা। পাৰিলে খুলিব দাদা গৈছে, ইমান খৰধকে এয়া যাবলৈ আমাক দিব নিদিব চাগে।
দাদা যা দেই অঁ অঁ বাই 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 দাদাই এতিয়া চেক কৰিছে যেনে তেনে পাইছোঁ কি হয় নাজানো আৰু যাব পাৰিলে হ'ল মুঠতে সেইটোৱে চিন্তা কৰিছোঁ যা অঁ 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 দাদা ফ্লাইট কেঞ্চেল হৈ গ'ল আকৌ টিকেট কৰি বেলেগ এখন ফ্লাইটত যাবৰ কাৰণে ৰেডি হৈছে উপায় নাই তাৰ কাৰণে চবৰে মন চন বেয়া পেলাই চব বহি আছে মন চন মাৰি আজি নাপালেগৈ দাদা দিগদাৰো হ'ব ডিউটি জইন কৰিব লাগে কাইলৈ আৰু সেইকাৰণে এতিয়া আকৌ বেলেগ ফ্লাইটৰ কাৰণে কথা পাতি আছে মই সুমনৰ উৎপাত কৰি এক পিছে পিছে ঘূৰি ফুৰিব লগা হৈছে আৰু মনটো সেইটো কাৰণে বৰ বেয়া লাগিছে ঘৰৰ পৰা ইমান যা যোগাৰ কৰি মানে ওলাই আহি পিনে যদি এতিয়া কেঞ্চেল হৈ যায় টিকেটটো বেয়া লাগিছে ফ্লাইট নাপালেহি 1 ঘণ্টা আগতে আমি পাবহি লাগিছে আমি 20 মিনিটৰ আগত সোমাইছিলোঁহি তথাপিতো নোৱাৰিলোঁ পঠাবলৈ কেঞ্চেল হৈ গ'ল আৰু এতিয়া নেক্সট কি হয় চাওক আমি এতিয়া ইয়াতে আছোঁ ডিব্ৰুগড় এয়াৰপৰ্টতে আছোঁ দাদা হ'লে পিনে আমি যামগৈ আৰু নোহোৱালৈকে বেয়াও লাগিছে ডিউটি জইন ইমান দিন থাকি ডিউটি জইন কৰিব নোৱাৰিলে বেয়া লাগিব সেইকাৰণে সেইফালে আমাৰ বহুত বহি আছে সেইফালে আমাৰ চুনা বেটি ৰাতিপুৱা তাই কান্দি আছে আৰু ক'ৰবালৈ যোৱাৰ আগত নালাগে ক'ব নাপায় সেইটো কাৰণে তাইক মই সদায় কৈ থাকোঁ তাই আজি ৰাতিপুৱাৰ পৰা ইমানেই কান্দিছে বাপেক যাবগৈ বুলি আৰু হেৰি পাপা যাব নালাগে কৈ আছিলে তাই কোৱা নিচিনাকৈ যাবলৈ নাপালে সেইটো কাৰণে ক'বলৈ যোৱাৰ আগত কেতিয়াও বাধা দিব নাপায় বুলি কৈছে সৌচল নাজানেও বাৰু এতিয়াৰ পৰা গম পাব আৰু তাইও তেতিয়াহ'লে আপোনালোকে আগলৈ চাই যাওক মই কি হয় আপোনালোকক জনাম কৈ থাকিম বাৰু আশীৰ্বাদ কৰিব যাতে ভালে কুশলে পায়গৈ আৰু সেইটোৱে চিন্তা কৰিছোঁ আমি চবেই আমাৰ সুমনৰ উৎপাত এয়াৰপৰ্টত মই দৌৰি ফুৰিছোঁ তাৰ লগত ক'ত যে উঠিছে নহয় পৰি যাবা কিন্তু কৈ দিছোঁ মই ইয়াৰ লগত মানে ক'লৈ অহা মোৰ হেৰি নাই আৰু য'তে আহিলেও এনেকৈ উৎপাত কৰিয়ে থাকে নামি আহা অঁ নামি আহা আমি এয়াৰপৰ্টৰ পৰা যোৱাই নাই এইফালে সুমনে উৎপাত কৰি আছে ভাইটি এইফালে আছে এইপিনে আমাৰ চুনা বেটি আছে এইটো ভাইটি মনটো বেয়া লাগি আছে যদি এতিয়া উপায় নাই আৰু কাইলৈ যাব দাদা আকৌ কাইলৈ আকৌ আমি নাহোঁ আজি আহিয়ে মনটো বেয়া লাগি গ'ল আকৌ কাইলৈ আকৌ ইমান খৰধৰকৈ ওলাই কালিৰ পৰা বহুত বেছি কষ্ট কৰিলোঁ দাদা যাবগৈ বুলি তাৰ কাৰণে কিবাকিবি বনাই মেলি আকৌ আজি অহালৈকে মানে বনাই মেলি ৰেডি কৰি ইমান ধুনীয়াকৈ যোগাৰ কৰি কৰাৰ পিছতো ফ্লাইট নাপালেহি তাৰ কাৰণে সঁচাকৈ বহুত বেছি দুখ লাগিছে মাৰো এইফালে গা বেয়া যেতিয়া মানুহৰ বিপদ আহে না চব একেলগে আহে বিপদবোৰ